Hello friends, welcome back to my channel Green Home Gardening. মই আপোনালোকৰ ওচৰত দুৰ্গা পূজাৰ ঘৰতে দুৰ্গা পূজা কৰিছিলোঁ আৰু মই কন্যা পূজন কৰিছিলোঁ। সো হেতুৰ কাৰণে আপোনালোকক অলপ ভিডিও দেখাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব ফ্ৰেন্ডছ। ফ্ৰেন্ডছ এবাৰ লকডাউন বুলি ঘৰতে যেহেতু পূজা কৰিছোঁ আৰু কৰোনাৰ কাৰণে মানুহৰ ঘৰত যাব তেনেকৈ নোৱাৰি, কিন্তু আমাৰ ঘৰৰ ওচৰতে এজনী কণমানি মাইনা এজনী আছিলে। চ' মই তাইকে লৈ কন্যা পূজন কৰিছোঁ। তাইক মই ভৰিত আলতা লগাই দিছোঁ, তাৰপাছত আপোনাৰ মণি খাৰুবোৰ সকলোবোৰ পিন্ধাই দিছোঁ আৰু তাই খুবেই ভাল পাইছে পিন্ধি আৰু দেখিবলৈ বহুত মৰম লগা হয় মাইনাজনী। সো ফ্ৰেন্ডছ, আশা কৰোঁ আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফ্ৰেন্ডছ।